हेलो फ्रेंड्स আমি আহি এতিয়া নেলি পালোহি নেলি পৰা ষ্টাৰ্ট কৰিছোঁ আজি নগাঁৱলৈকে যাম নেলি গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ আৰতি চলি আছে ৰহা পাই গ'লোহি ৰহাটো একেবাৰে বৰষুণ নামিবই নোৱাৰি তথাপিতো অলপমান নামিছোঁ নামি পেলাই আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ চাওকচোন ৰহাৰ পৰিৱেশটো ৰহা বৰষুণতে মানুহবোৰ ছাতি লৈ লৈ আহিছে গৈছে এনেকৈ আছে আৰু উপায় নাই বৰষুণত তিতি তিতি কি কৰিম উপায় নাই আৰু দিয়ক ঘুগুনি খাওঁ আমি এতিয়া এইখন ছাট হাউচ ঘুগুনি খাই লওঁ ৰহাৰ পূজাতে শেষে আৰু ৰহা শেষ আৰু নাই আৰু ৰহা শেষ গোটেইখন খেলি মেলি বৰষুণে শেষ কৰি দিলে আৰু চব মই দেৰিকে ওলাইছোঁ আজি পূজা গেলা ঘুগুনি কি খাব আজি বেয়া বৰষুণত আৰু কি ভাল বস্তু দিব না পিঁয়াজ আছে না কিবা আছে না জলকীয়া আছে এনেই সদায় দি দিলে গাহৰি ষ্ট্ৰিক কেইডাল থৈ দিছে আৰু লটকাই জালুগুটি পালোঁ এতিয়া জালুগুটিৰ পূজা চাওক এয়া মণ্ডপটো মানুহ চাওক কিন্তু লাইট কম দেই ইয়াত লাইটটো বহুত কম এয়া চাওক মৰিগাঁৱৰ পূজা মণ্ডপটো এইটো ধুনীয়া বনাইছে বৰ্তমানক এখন ফুলাম গামোচা মৰম আছে ধন্যবাদ দিয়ে আমি শিল্পীগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ ধন্যবাদ
অনুষ্ঠান হৈ আছে, গান বাজানা চলি আছে। আমিও এতিয়া ঘৰৰ ফালে গৈ থাকোঁ আৰু নে কি কয়। এটা জেগা পালোহি, এইটো পচতীয়া বুলি কয়। গৈ পেলাই তাৰ পৰিৱেশটো দেখুৱাওঁগৈ, আহিছোঁ যেতিয়া ন, ব'লক যাওঁ। এইখিনিৰ পৰা ষ্টাৰ্ট হয়, এয়া ষ্টাৰ্টিং গেটখন হয়। তাৰপিছত দুই চাইডে এনেকৈ লাইট আছে। একদম ধুনীয়া ডিজাইনত, এইটো ৰ'জ দুপাহ দুপাহকৈ ৰ'জ দিয়া আছে। চাওক ইমান ধুনীয়াকৈ লাইটিং কৰা আছে ৰ'জ। এইফালে বেলেগ এটা ফ্লাৱাৰ, ডেক'ৰেশ্যনটো বৰ ধুনীয়া কৰিছে। এইবাৰ পূজাৰ এটা বিশেষ মহত্ব, চবতে চেলফি কৰ্ণাৰ এটা এটা আছে। এইখন চাওক মণ্ডপখন, নালাগে ৰখি থাক। দুই চাইডে ডলা ডিজাইন কৰি দিছে। নন্দিনী ঘোষ অনুপস্থিত। এইবাৰ প্ৰতিযোগী হেমা চৰকাৰ। হেমা চৰকাৰৰ পিছৰ প্ৰতিযোগী পূৰ্ণিমা ঘোষক মঞ্চৰ নিচেই কাষতে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। এইটো চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এখন এখন পূজা এখনত নোসোমালো আৰু এইখন এখন পূজা দেই, আৰু মানে একদম গাই পাই দেখুৱাব নোৱাৰো, নামিব নোৱাৰি আৰু পূজাভাগ চলাই দিয়াত সহায় সহযোগিতা প্ৰতিযোগিতা খালী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা কোলাঘৰৰ পৰা আগবঢ়াইছোঁ। এইটো মণ্ডপটো আমাৰ আতিথ্য ল'বলৈ যিসকল ভক্তপ্ৰাণ ৰাইজে মৰিগাঁও হয়।